নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য ভিডিঅ'লৈ আৰু আজি বনাব লৈছো তিলৰ সৈতে লোকেল কুকুৰাৰ মাংস তেন্তে আকচোন ভিডিঅ'টোৰ মাজলৈ যাও প্ৰথমতে তাৱা গৰম কৰি লৈছো তাতে দি দিছো দুমঠি তিল আৰু ধুনিয়াকে তিলখিনি ভাজি লম আৰু ধুনিয়াকে লৰাই দিছো যাতে পোৰা না যায় আৰু ধুনিয়াকে চেক কৰি চাইছো তিলখিনি ধুনিয়াকে ভজা হৈ গৈছে আৰু ইয়া মিক্সাৰ জাৰ এটাত লৈ ধুনিয়াকে গুৰি কৰি ললো আৰু এফালে এটা কেৰাহী গৰম কৰি তাতে দি দিছো মিঠাতেল আৰু মিঠাতেলখিনি গৰম হওঁতে দিলো দুটা শুকান জলকীয়া আৰু এটা মিডিয়াম সাইজৰ পিয়াজ আৰু এইখিনি ধুনিয়াকে লৰাই দিছো আৰু পিয়াজখিনি ৰঙা হোৱালৈকে ভাজিম আৰু পিয়াজ ৰঙা হৈ যোৱাৰ পিছত দি দিছো 2 চামুচ আদা নহৰুৰ পেষ্ট আৰু এইখিনি ধুনিয়াকে হেতাৰে লৰাই দিছো যাতে আদা নহৰুৰ কেঁচা গোন্ধটো গুচি যোৱালৈ ভাজিম এতিয়া দি দিছো চিকেন আৰু মই আধা কেজি লোকেল চিকেন ব্যৱহাৰ কৰিছো এতিয়া দি দিছো সোৱাদ অনুসাৰে নিমখ আৰু হালধি আৰু এইখিনি ধুনিয়াকে হেতাৰে লৰাই দিছো গোটেইখিনি নিমখ আৰু হালধিখিনি যাতে ধুনিয়াকে মাংসৰ লগত মিক্স হৈ যায় এতিয়া দি দিছো এচামুচ ধনিয়াৰ গুৰি মই ইয়াতে আৰু বেলেগ মছলা ব্যৱহাৰ নকৰো অকল ধনিয়াৰ গুৰি দিছো আৰু বেছিকে মছলা ব্যৱহাৰ কৰিলে তিলৰ যোনটো ধুনিয়া ফ্লেভাৰটো হেতু নাইকিয়া হৈ যায় আৰু এটা 20 মিনিটৰ কাৰণে লো ফ্লেমত ঢাকি ৰাখিছিলো আৰু 20 মিনিট হৈ যোৱাৰ পিছত এয়া ধুনিয়াকে চেক কৰি চাইছো মাংসৰ পৰা যোনটো পানী ওলাই সেইখিনি শেষ হৈ গৈছে আৰু এতিয়া দি দিছো গুৰি কৰি ৰখা তিলখিনি ধুনিয়াকে পানীত পাতি এটাত মিক্স কৰি সেইখিনি দি দিছো আৰু ধুনিয়াকে এনেকে হাতাৰে লৰাই দিছো আৰু প্ৰায় 10 মিনিট মানৰ কাৰণে মিডিয়াম টু লো ফ্লেমত ঢাকি ৰাখিম আৰু এইফালে 10 মিনিট হৈ যোৱাৰ পিছত এনেকে চেক কৰি চাইছো আৰু ধুনিয়াকে ভজা হৈ গৈছে মাংস আৰু তিল এতিয়া দি দিছো জোখমতে পানী মই 2 কাপ পানী ব্যৱহাৰ কৰিছো আৰু ধুনিয়াকে এনেকে গোটেইখিনি লৰাই প্ৰায় 20 মিনিট মানৰ কাৰণে আৰু মিডিয়াম টু লো ফ্লেমত ঢাকি ৰাখিম আৰু এফালে 20 মিনিট হৈ যোৱাৰ পিছত ঢাকনটো অতৰাই ধুনিয়াকে চেক কৰি চাইছো মাংস ধুনিয়াকে প্ৰায় সিজিছে ধুনিয়াকে একদম তিলৰ হে ভজা গোন্ধটো ধুনিয়াকে আহিছে আৰু এইখিনি মই গ্ৰেভি ৰাখি দিছো কাৰণ মই আৰু আজি বেলেগ দালি নবনাও এই মাংসৰ জুলেৰে ভাত খাম আপোনালোকৰ যদি বেছিকে জুল নালাগে তেন্তে কমায়ও দিব পাৰে আৰু এফালে ৰেডি হৈ গল আমাৰ তিলৰ সৈতে লোকেল চিকেন আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো আজিলৈ আহিছো